হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনাৰ বহুত বেছি ভালে আছে আৰু আমাৰো ভাল। আৰু আমি ল'ৰা আৰু মই পথাৰ ফালে ফুৰিব ওলাই আহিছোঁ আৰু এতিয়া ঘৰত যাম, চাহৰ লগত কিবা এটা বনাই খাম আৰু আপোনালোকক ৰেচিপিটো দিম। প্লিজ ভিডিঅ'টো চাই থাকিব, ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ল'ৰা কিবা এটা ক'ব, আপোনালোকে শুনিব দেই। ঘৰত আহি পালোঁ আৰু মোৰ ওচৰত আছিলে পাস্তা মই ভাবিলোঁ আজি কুৰকুৰিয়ে বনাওঁ। আৰু ইয়াত খুলি ল'লোঁ আৰু কেৰাহী এটাত মই পাস্তাখিনি দি ল'লোঁ আৰু অকণমান ইয়াত নিমখ দিছোঁ আৰু অলপ মই ৰিফাইন দি এইখিনি মই এতিয়া গেছত বহাই দিম। এইখিনি মই 3 মিনিটৰ কাৰণে বইল হ'ব দিম। এয়া মোৰ সিজি গ'ল আৰু এতিয়া মই এটা ফুটাই থকা কেৰাহীত গোটেইখিনি দি অলপ ঠাণ্ডা পানী দি দিম। মই বল এটাত পাস্তাখিনি ওলাই লৈছোঁ আৰু ইয়াত দি দিম মই এটা কণী। কণীটো মই ভালদৰে মিক্স কৰি ল'ম ইয়াত। এয়া মোৰ মিক্স কৰা হৈ গ'ল আৰু এইফালে মই লৈছোঁ এটা খালী বইল আৰু ইয়াত দি দিম মই সৰু পাতিৰে এইটো ময়দা। এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। ইয়াতে মই দি দিম অকণমান নিমখ, জিৰা গুড়ি, জলকীয়া গুড়ি আৰু চাট মছলা দিম। আপোনালোকে যি মছলা খাই ভাল পায় দিলেই হ'ল আৰু গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম। এতিয়া আকৌ এতিয়া যিখিনি মই পাস্তা ৰাখি দিছিলোঁ কণীৰে, সেইখিনি মই এতিয়া ময়দাত মিক্স কৰি দিম। এনেকৈ মিক্স কৰি মই প্লেট এখন ৰাখি দিম। এয়া মোৰ গোটেইখিনি মিক্স কৰা হৈ গ'ল। মই গেছত কেৰাহী এটা পাতি দিছোঁ, ইয়াত ৰিফাইন দি দিছোঁ আৰু গোটেইখিনি মই এতিয়া পাস্তা দি দিম। আৰু মই ল' ফ্লেমত ভাজিম যাতে ভিতৰৰ ফালে পূৰা মচমচীয়া হৈ যায় আৰু ৰঙচুৱা কৰিম। এয়া মোৰ গোটেইখিনি হৈ গ'ল আৰু মই প্লেট এখনত ওলাই দিম। আৰু মই ইয়াত টেষ্টৰ কাৰণে অকণমান মই মান ধনিয়া দিছোঁ আৰু ইয়াত মই দিম চাট মছলা আৰু ভালদৰে মিক্স কৰি লৈছোঁ। ইয়াত নিদিলেও হ'ব, আগতেতো দিয়া আছিলে, তথাপিও যদি কোনোবাই বেছিকৈ খাই ভাল পায় দিলেই হ'ল। আৰু খাবৰ কাৰণে বহুত টেষ্টি হয়, পূৰা একেবাৰে ক'বই নোৱাৰিব যে এইটো কুৰকুৰি নহয়, কুৰকুৰি নিচিনা লাগে। প্লিজ আপোনালোকে খোৱা নাই যদি এবাৰ খাই চাব আৰু কেনেকুৱা লাগে মোক কমেণ্ট